কেজিএফ সিনেমাৰ টিকট নাপাই ধুবুৰীৰ দৰ্শকে ভাঙিলে চিনেমা হল ভাঙি পেলালে গ্ৰিল টিকট কাউণ্টাৰ দক্ষিণ ভাৰতৰ চিনেমা চাবলৈ ছবিগৃহত দৰ্শকৰ ভিৰ পুষ্পাৰ পিছত কেজিএফ চেপ্টাৰ 2 চাবলৈ দৰ্শকৰ হেতা অপৰা কোভিড পৰিস্থিতি কিছু হাম কটাৰ পিছত ছবিগৃহত দৰ্শকৰ প্ৰথমবাৰৰ বাবে ব্যাপক সঁহাৰি মন কৰক এই দৃশ্যলৈ এই দৃশ্য ধুবুৰী বিষ্ণু টকিজৰ ছবিগৃহত প্ৰায় 500 দৰ্শকৰ ব্যৱস্থা আছে যদিও হেজাৰ হেজাৰ দৰ্শকে কেজিএফ চেপ্টাৰ 2 চাবলৈ ভিৰ কৰে ধুবুৰীৰ বিষ্ণু টকিজত ছবিগৃহত টিকেট নাপাই উত্তেজিত হৈ দৰ্শকে ভাঙিলে ছবিগৃহৰ গ্ৰিল লৈ ছবিগৃহত টিকেট নাপাই উত্তেজিত হৈ দৰ্শকে ভাঙিলে ছবিগৃহৰ গ্ৰিল লৈ গ'ল টিকেট কাউণ্টাৰৰ পৰা টিকেট কথাটো হ'ল আমি বহুত আশাৰে চমু বাণিজ্যিক বিৰতি নিবেদন কৰিছো ক্ৰাষ্ট ক্ৰীম আপুনি বাৰু কেক আৰু বেকাৰীৰ খোৱা বস্তু খাই ভাল পায় নেকি যদি ভাল পায় এতিয়া চিন্তাৰ কোনো কাৰণ নাই আমাৰ ক্ৰাষ্ট ক্ৰীম শ্বপত পাব টি কেকছ অল আইটেমছ কেকছ এণ্ড মাফিনছ অল আইটেম কুকিজ অল আইটেম চেভাৰিজ অল আইটেম পেষ্ট্ৰিজ অল আইটেম ব্ৰেডছ অল আইটেম পুডিংছ অল আইটেম এছৰ্টেড চকলেট অল আইটেম ইত্যাদি ইত্যাদি শীঘ্ৰেই অৰ্ডাৰ কৰক 8099275646 নম্বৰত ইয়াৰ উপৰিও জমেটৰ দ্বাৰা অৰ্ডাৰ কৰিব পাৰিব আমাৰ ঠিকনা NS ৰোড নিয়াৰ বড়ো মছজিদ ধুবুৰী বিষ্ণু টকিজটো ৰিন'ভেশ্যন কৰি পেলাই আৰু ভাল কৰি মানুহ চাবৰ কাৰণে একটা ব্যৱস্থা কৰিছোঁ কিন্তু ইয়াত ৰাইজে আমাৰ ইমান ক্ষতি কৰি গ'ল আমাৰ গ্ৰিল চিল চব ভাঙি দিছে আমাৰ কাউণ্টাৰ ভাঙি দিছে আৰু ইয়াৰ পৰা টিকেট চিন্তাই কৰি লৈ গৈছে কালি যদি পুলিচ প্ৰশাসন আমাক হেল্প নকৰিলেহেঁতেন আমি ইয়াত জীয়াই থকা মুস্কিল হৈ গ'লহেঁতেন কিহৰ কাৰণে মানে এইটো এটা ফাৰ্ষ্ট চেপ্টাৰটো 2018 হৈছিল কেজিএফ বা পাৰ্ট 1 এইটো কেজিএফ চেপ্টাৰ 2 কেজিএফ ইমান যে ইয়াৰ কেছ আহিছে আমিতো নাজানো তাত আহি RRR আহি গ'ল ত্ৰিপুলাৰ তাৰ আগত পুষ্পাত আহি গ'ল ভিৰ গেদাৰিং হৈছে আমি যিমান পাৰোঁ আমাৰতো ইয়াত গোটেইবিলাকক আমি প্ৰভাইড কৰি আছোঁ টিকেট পুৱাৰ পৰা এডভান্স টিকেট দি আছোঁ কিন্তু মানুহ ইমান ক্ৰেজি হৈ গৈছে কালি পাৰিলে আমাৰ ইয়াত পিটিল হয় মানে আপোনালোকৰ সিট কেপাচিটিতকৈ অধিক একচুৱেল আগত আমাৰতো সিট কেপাচিটি 1000ৰ ওপৰত আছিল কিন্তু এতিয়া হলত কোভিডৰ কাৰণে আমাৰ হল বহি আছিল আৰু আমি নতুন কৰি চিন্তা কৰি সিট কেপাচিটি সৰু কমাই আনিছোঁ 400 কিমান সিট আছে মানুহ আহিছে 1000 400 টিকেট দি কি হ'ব টিকেট নকলে হুলস্থুল মানে বিৰাট হুলস্থুল আপুনি চাব পাৰে বাইট আছে মোৰ তাত মানুহ আনে ভাঙি পেলাব আমাৰ গ্ৰিল পূৰা ভাঙি দিছে তাত দেৱালৰ ওপৰত মানুহ থিয় হৈ আছে ধুবুৰীৰ পৰা সেলিম শেখৰ ৰিপৰ্ট নৰ্থ ইষ্ট বুলেটিন আপুনি বাৰু যিকোনো সমস্যা আৰু বেমাৰত ভুগিছে নেকি যদি ভুগিছে পলম নকৰি অত্যাধুনিক পদ্ধতিৰে সকলো বেমাৰৰ সুচিকিৎসাৰ ব্যৱস্থা কৰা হয় কেৱল স্বাগত ডায়াগনষ্টিক চেণ্টাৰত আমাৰ ইয়াৰ সুবিধাসমূহ হৈছে সোনোগ্ৰাফি অল টাইপছ ডিজিটেল এক্সৰে ব্লাড টেষ্ট অল টাইপছ অফ ECG PFTৰ লগতে নিত্য প্ৰতিদিনে আমাৰ স্বাগত ডায়াগনষ্টিক চেণ্টাৰত বিভিন্ন ৰোগৰ সুচিকিৎসকসকলৰ দ্বাৰা ৰোগী চোৱা হয় আমাৰ ঠিকনা ধুবুৰী 5 মছজিদ ৰোড আমাৰ যোগাযোগ নম্বৰ হৈছে 8486766869 943502880